বেছিভাগ মানুহেই ফোকাছৰ অভাৱৰ বাবে বিফল হয়। যদি কোনোবাই তেওঁৰ মনোযোগ গঢ়ি তোলাৰ কাম কৰিবলৈ অনুপ্ৰাণিত হয়, তেন্তে অলৌকিক সফলতাই তেওঁক তেওঁৰ পথত আদৰি ল'ব। ফোকাছ এনেকুৱা এটা শব্দ, যদি তুমি ইয়াক জীৱনত গুৰুত্বভাৱে লোৱা, তেন্তে বুজিবা যে তোমাৰ সফলতা অতি ওচৰ চাপিছে। যদি তুমি পঢ়া শুনা, যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা বা যিকোনো ব্যৱসায়ত ফোকাছ কৰিব নোৱাৰা, তেতিয়া তোমাৰ পৰাজয় নিশ্চিত। ইয়াত সকলোবোৰ খেল ফোকাছৰ। যদি তোমাৰ ফোকাছ শক্তিশালী হয়, তেন্তে পৃথিৱীত এনেকুৱা কোনো কাম নাই যিটো তুমি কৰিব নোৱাৰা। যিকোনো এটা কামত ফোকাছ কৰাটো এদিনৰ কাম নহয়। ইয়াৰ বাবে তুমি তোমাৰ ফোকাছ অভ্যাসলৈ আনিব লাগিব। বহুতবাৰ আমি আনৰ ওপৰত ফোকাছ কৰোঁ, চিনেমা চোৱাত ফোকাছ কৰোঁ, ঘৰৰ কাম কাজ কৰাত ফোকাছ কৰোঁ আৰু বহুত কিবা কিবি ফোকাছ কৰোঁ। কিন্তু আমি পাহৰি যাওঁ যে আমি নিজৰ ওপৰত ফোকাছ কৰিব লাগিছিল। আৰু যি ব্যক্তিয়ে নিজৰ ওপৰত ফোকাছ কৰিব শিকি যায়, তেওঁৰ ওপৰত গোটেই পৃথিৱীয়ে ফোকাছ কৰিব ধৰে, কাৰণ তেওঁ নিজৰ ওপৰত ফোকাছ কৰি আছে। যদি তুমি নিজক ফোকাছ কৰা, যদি তুমি নিজক ডেভেলপ কৰিব বিচৰা, নিজক আৰু বেছি স্কিল কৰিব বিচৰা, নিজক আৰু পৰিশ্ৰমী বনাব বিচৰা, নিজক সাহসী বনোৱা, নিজক আৰু বেছি সমৰ্পিত কৰা, তেন্তে তুমি সফল হোৱাত জগতৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। স্বামী বিবেকানন্দৰ এটা সৰু কাহিনী আছে। যেতিয়া তেওঁ আমেৰিকা ভ্ৰমণ কৰি আছিল, এদিন তেওঁ এঠাইৰ মাজেৰে পাৰ হৈ গৈ থাকোঁতে তেওঁ দেখিলে যে দলঙৰ ওপৰত থিয় হৈ থকা ল'ৰা কেইটামানে নদীত উপঙি থকা কণীৰ খোলাবোৰলৈ বন্দুক নিক্ষেপ কৰি আছে। কোনো ল'ৰাই এটাও নিক্ষেপ সেই উপঙি থকা কণীৰ খোলাবোৰলৈ সঠিক কৰি লগাব পৰা নাছিল। তেতিয়া তেওঁ সেই ল'ৰা কেইটামানৰ পৰা এখন বন্দুক ল'লে আৰু সেই উপঙি থকা কণীৰ খোলাবোৰলৈ বন্দুক নিক্ষেপ কৰিলে। তেওঁ প্ৰথমটো নিক্ষেপ একেবাৰে সঠিক পৰিলে। তাৰপিছত এটাৰ পিছত এটাকৈ 12টা নিক্ষেপ কৰিলে আৰু সকলোবোৰ একেবাৰে সঠিকভাৱে লাগিল। সেই দেখি ল'ৰাকেইটা স্তম্ভিত হৈ তেওঁক সুধিলে, আপুনি এই কামটো কেনেকৈ কৰিলে? তেতিয়া স্বামীজীয়ে ক'লে, যি কাম তুমি কৰি আছা তাতেই মনটো কেন্দ্ৰীভূত কৰিবা। তুমি যদি লক্ষ্য ৰাখিছা, তেন্তে তোমাৰ সম্পূৰ্ণ ফোকাছ কেৱল তোমাৰ লক্ষ্যত থাকিব লাগিব। ইয়াৰ বাবে চিন্তা কৰা, ইয়াৰ সপোন দেখা, নিজৰ দিমাগ, মাছালছ, নাৰ্ভ, শৰীৰৰ সকলো অংগ সেই আইডিয়াত ডুবি যাব দিয়া আৰু বাকী চব আইডিয়া বাদ দি দিয়া যিবোৰ তোমাৰ প্ৰয়োজনীয় নহয়। আৰু এইটোৱেই সফল হোৱাৰ একমাত্ৰ উপায়। এইটোৱেই সেই পদ্ধতি যাৰ বাবে মহান ব্যক্তিৰ নিৰ্মাণ হয়। ফোকাছে বিষয়বোৰ সম্ভৱ কৰে। সফলতা লাভ কৰিবলৈ হ'লে নিজৰ লক্ষ্যত ধ্যান দিয়াটো গুৰুত্বপূৰ্ণ। তুমি এতিয়া য'ত থিয় হৈ আছা তাত নহয়। যেতিয়া তুমি তোমাৰ গ'লত ফোকাছ থাকা, তেনেহ'লে ৰাস্তাত আহি থকা বাধাবোৰ নিজে নিজে দূৰ হৈ যায় আৰু তুমি তোমাৰ গ'ল এচিভ কৰিবলৈ সক্ষম হোৱা। লক্ষ্যত ধ্যান দিলে সদায় মটিভেশ্যন লাভ কৰিব পাৰিবা আৰু কাম কৰিবলৈ এনাৰ্জি লাভ কৰিবা। সেইবাবেই মটিভেট হৈ থাকিবলৈ সদায় নিজৰ লক্ষ্যত ফোকাছ কৰি থাকা। এটা কথা সদায় মনত ৰাখিবা যে নৰ্মেল ফোকাছ কৰা ব্যক্তি এজন টেলেণ্টেড আনফোকাছ ব্যক্তিতকৈ জীৱনত বহু বেছি সাফল্য লাভ কৰিব পাৰে। আৰু সঁচা কথা ক'বলৈ গ'লে, যদি আমি এই বহুমূলীয়া জীৱনটো কেৱল সৰু সৰু কাম কৰিয়েই কটাওঁ, তেতিয়া আমাৰ জীৱনৰ কোনো মূল্য নাথাকিব। গতিকে ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰি আৰু সেইবোৰত ফোকাছ কৰি সেইবোৰ লাভ কৰিব শিকা। তেতিয়াহে জীয়াই থকাৰ প্ৰকৃত সুখ অনুভৱ কৰিবা।